মৰমৰ মইনাহঁত, তোমালোকে সকলোৱে শুনাচোন। আমাৰ চুনুৱে এটা কবিতা আবৃত্তি কৰিব আৰু ধুনীয়াকৈ শুনি থাকিবা দেই। তেতিয়াহ'লে গাইছো দেই, চবেই শুনা মন দি। কবিতাটোৰ নাম হৈছে অকণমানি ল'ৰা আৰু কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। অকণমানি ল'ৰা থিয় দগা দিব খোজোতেই থুপুক থাপাক পৰা, কোনোমতে অকাই পকাই খোজ যায়, চিত ভলঙা খায়, খোজ কাঢ়িব নৌপাৰোতে লৰ দিবলৈ চায়, কান্দে ৰাতি পৰে পৰে, দুখ নাপায় চিঞৰ ধৰে, হহাকন্দা দুটা কথা এতিয়া মাথোন জানে, মুখৰ এটাও মাত ফুটা নাই, কল কলাই পাৰে মানে, নতুন কিবা পালে নিয়ে মুখৰ ফালে, মুখ কোনখিনিত হিচাপ নাপায় নাকৰ বিন্ধাত বুজে, উৰি যোৱা ঘনচিৰিকাক থাপ মাৰিব খোজে। এতিয়া মইনাহঁত, আমি সকলোৱে ঘৰা ঘৰি যাওঁ। কাইলৈ এইখিনিতে আকৌ লগ হ'ম নতুন এটা কবিতাৰ সৈতে। বাই বাই।